তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে। নমস্কাৰ বন্ধুসকল, সং নোটেশ্যন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ এটি অনুৰোধৰ গীত আপোনালোকৰ মাজলৈ বজাবলৈ লৈছোঁ। গীতটি পাপন দাৰ জনপ্ৰিয় গীত তোমাৰ কথা। ৰিকুৱেষ্ট কৰিছিলে ধ্ৰুৱ দাস। চ' গীতটি আপোনালোকৰ কি কি স্বৰ ব্যৱহাৰ হৈছে, স্কেল কি, আপোনালোকক মই দেখুৱাই দিছোঁ পোনপ্ৰথমে। গীতটি আপোনাৰ আছে ই মেজৰ স্কেলত। এইটো আপোনাৰ ই মেজৰ স্কেল, এইটো আপোনাৰ ই চি ডি ই। ইয়াৰ পৰা আপোনাৰ চাৰে গামা বাজিব। আপোনাৰ ই মেজৰ স্কেল, আপোনাৰ ই মেজৰ স্কেলৰ আপোনাৰ তলৰ সপ্তকতো আপোনাৰ গানটো বাজিছে, মন্ত্ৰ সপ্তকতো আপোনাৰ স্বৰ আছে। চাই নি ধা ধা পা, আপোনাৰ ধা শুদ্ধ ধা আৰু কোমল ধা আপোনাৰ দুইটা স্বৰে ব্যৱহাৰ হৈছে গানটোত। আৰু আপোনাৰ ওপৰত তাৰ সপ্তকত আপোনাৰ ৰে স্বৰটো চুইছে আপোনাৰ। চ' এইকেইটা স্বৰ আপোনাৰ গানটো বাজিব আপোনালোকৰ। চ' আপোনালোকক গীতটি কেনেকৈ বাজিছে আপোনালোকক দেখুৱাই দিছোঁ। চ' গাবলৈ মন গ'ল, গতিকে গাই দিলোঁ। কথা ভাবিলেই জানা জোনা উপচি